বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় ইউটিউবাৰ দুলৰাজ অসম আৰু তেখেতৰ পত্নী ধুনু কলিজাৰ মাজত আচলতে কি হৈছিল, এই বিষয়ে জানো আহকচোন ভিডিঅ'টিৰ মাজেৰে। লগতে দুলৰাজ অসমৰ ভিডিঅ' যদি আপোনালোকে চায় তেনেহ'লে নিশ্চয় গমেই পাইছে দুলৰাজ অসম আৰু ধুনু কলিজাৰ মাজত কি হৈছে। দুলৰাজ অসম আৰু ধুনু কলিজাৰ মাজত আচলতে কি হৈছে এই বিষয়ে বৰ্তমানেও দুলৰাজ অসমে জানিবলৈ দিয়া নাই। তথাপিও দুলৰাজ অসমে তেখেতৰ কন্যা পখিলাক কি বুলি ক'লে শুনো আহক ভিডিঅ'টিৰ মাজেৰে। লগতে দুয়োজনেই যেন পখিলাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বুজাবুজিৰ মাজেৰে পুনৰ সংসাৰখন গঢ়ি তোলে, তাকে আমাৰ চেনেলৰ পৰাও তেখেত দুয়োজনকেই অনুৰোধ জনালোঁ। কণমানি পখিলাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আপোনালোক দুয়োজনেই পুনৰ বুজাবুজিৰ মাজেৰে সমস্যাৰ সমাধান কৰি লওক, তাকে পুনৰবাৰ দুয়োজনলৈ অনুৰোধ জনালোঁ। লগতে আপোনালোক তিনিওজনকে পুনৰ ভিডিঅ'ত দেখা পাম বুলি আশা কৰিলোঁ। লগতে তিনিওজনকে ভিডিঅ'ত দেখা পালে সঁচাই বহুত ভাল লাগে। আপোনালোকেও বাৰু দুলৰাজ অসম, ধুনু কলিজা আৰু তেখেতলোকৰ কণমানি পখিলাৰ ভিডিঅ' বাৰু চাই কেনে লাগে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে দুলৰাজ অসমৰ ভিডিঅ' চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি যাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া দুলৰাজ অসমে তেখেতৰ কন্যা পখিলাক কি বুলি ক'লে মাকৰ কথা শুনো আহক। কি কৰিলে মই তোক ক'ম দেই পিছত দেই 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 ঘিং কৰিবি, ডাঙৰ হ'লে যেতিয়া গম পাবি ন ঘিং কৰিবি তই। যা দেই, ডাঙৰ হ'লে আহিবি দেই।